बड'लेण्ड महा उत्सवाव भारतनि मानिनां गाहाय मन्त्रि नरेन्द्र मदिया बाहागो लागोनखौ बरायनानै क'क्राझार जिल्ला एबसुआ क'क्राझार सहराव बरायनाय हानजा सुरनाय हाबाफारि लादों। क'क्राझार सहरनि गोजौसिन गेजेरारि आरो थाखो गोबां फरायसालिनि गेलेग्रा फोथारनिफ्राय जागायजेननानै क'क्राझार बड'फा चिल्ड्रेन पार्कसिम फैगौ 15 आरो 16 नभेम्बराव दिल्लीनि साई इन्दिरा गान्धी इनडोर स्टेडियामाव बर' हारिमु राव थुनलाइखौ जौगाहोनो थांखिखौ बिथा खालामनानै खुंफुंनो लानाय गेदेरथार बड'लेण्ड महा उत्सव हाबाफारियाव भारतनि गाहाय मन्त्रि नरेन्द्र मदिया बाहागो लागोनखौ गाजा गोमजायै बरायनाय हानजा सुरनाय हाबाफारि लादों। बे हाबाफारियाव बर' थुनलाइ आफादनि आफादगिरि डक्टर सुरत नार्जारी, दुलाराय बर' हारिमु आफादनि आफादगिरि बिजुएल नेलसन दैमारी, मिरु एबसुनि लोगो गाहाय नेहाथारि दिनेश ब्रह्म, क'क्राझार जिल्ला एबसुनि आफादगिरि आरो नेहाथारि आरो गुबुन गुबुन बिबानाव थानाय सोद्रोमाफ्रा बाहागो लायो। সকলোকে মই জনাবলৈ পাই অতি আনন্দিত পাইছোঁ। নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, দুলাৰায় বড়ো হাৰিমু আফাদ আৰু দিল্লীস্থিত হিন্দুস্তানী গান্ধী সাহিত্য সভা, এই চাৰিটা সংগঠনৰ অৰ্গেনাইজত আৰু বিটিআৰ চৰকাৰৰ সহযোগত আমি এটা মহৎ উদ্দেশ্য লক্ষ্য লৈ পেলাই অহা 15-16 নৱেম্বৰ তাৰিখে দিল্লীত ইন্দিৰা গান্ধী চাই ইনডোৰ ষ্টেডিয়ামত আমি বড়োলেণ্ড মহোৎসৱ নামেৰে এটা বিশাল আমি মহোৎসৱ পাতিছোঁ। আৰু ইয়াৰ অন্তৰালত আমি এটা থিম দিছোঁ, ইথোছ পিচ এণ্ড হাৰমনি এণ্ড ইণ্টিগ্ৰেল পাৰ্ট অফ 4 নেশ্যন বিল্ডিং। এই মটটো লৈ পেলাই আমি নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, দুলাৰায় বড়ো হাৰিমু আফাদ আৰু হিন্দুস্তানী সাহিত্য সভাই আমি বড়োসকলৰ ভাষা, সংস্কৃতি আৰু সাহিত্য এই তিনিটা বস্তুক আমি কেনেকৈ বিশ্ব দৰবাৰত আমি নিব পাৰোঁ, বড়োসকলৰ ভাষা, সংস্কৃতি আৰু বড়োসকলৰ সাহিত্যক কেনেকৈ মানে বাহিৰা জগতৰ আমি আগুৱাই নিব পাৰোঁ, এই তিনিটা বস্তুক লৈ পেলাই আমি বড়োলেণ্ড মহোৎসৱটো আয়োজন কৰিছোঁ। আৰু আমি সৌভাগ্য বুলি ক'ব লাগিব, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে তেখেতক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি পেলাই তেখেতে 15 তাৰিখে 3:30 আমাৰ কাৰ্যসূচীত উপস্থিত থাকিব। আৰু তেখেতে প্ৰথম আহি পেলাই বড়োসকলে যি শেহতীয়াকৈ 21টা আমি GI টেগ পালোঁ, এই GI টেগৰ প্ৰত্যেকটো বস্তুক আমি তাতে ষ্টল বনাইছোঁ আৰু ষ্টলটো তেখেতে আহি পেলাই উদ্ঘাটন কৰিব। তাৰপিছত আমি এটা ছেমিনাৰ ৰাখিছোঁ, বিষয়টো হ'ল দ্য ৰিচ বড়ো কালচাৰ, ট্ৰেডিশ্যন এণ্ড লিটাৰেচাৰ কণ্ট্ৰিবিউটিং ইণ্ডিয়ান হেৰিটেজ এণ্ড ট্ৰেডিশ্যন, এটা আমি ছেমিনাৰ আয়োজন কৰিছোঁ। আৰু ছেমিনাৰটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উদ্ঘাটন কৰিব আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য অতিথি হিচাপে ইয়াত যোগদান কৰিব। আৰু আমি আশা কৰিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিয়ে বড়োসকলৰ ভাষা, সংস্কৃতি আৰু বড়োসকলৰ সাহিত্য ইয়াক বিশ্ব দৰবাৰত নিয়াত যথেষ্ট সহায় কৰিব বুলি আমি আশা কৰিছোঁ। আৰু ইয়াক আমি খুব আনন্দিত হৈ পেলাই আজি নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা আৰু দুলাৰায় বড়ো হাৰিমু আফাদৰ অৰ্গেনাইজত অসমৰ বিভিন্ন সদৰ জিলা আৰু মহকুমাত আমি তেখেতক নৰেন্দ্ৰ মোদী তেখেতক আমি আদৰিবৰ কাৰণে আমি এটা পিচ শোভাযাত্ৰা আমি উলিয়াইছোঁ। আৰু আশা কৰোঁ বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মই যে এটা সপোন দেখিছিলে বড়ো জাতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে, আমি ভাবিছোঁ তেখেতৰ সপোনটো নিশ্চয় বাস্তৱত প্ৰতিফলিত হ'ব। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেখেতৰ উপস্থিতিয়ে নিশ্চয় বড়োসকলক বিশ্ব দৰবাৰত এটা পূৰ্ণাংগ জাতি হিচাপে প্ৰতিষ্ঠা কৰাত নিশ্চয় সহায় কৰিব বুলি আমি খুব আশাবাদী। তাৰ উপৰিও আছে মানাস, চিখনাজাৰ আৰু ৰায়মনা, ইয়াত যথেষ্ট পৰ্যটকৰ অভাৱটো আমি দেখিবলৈ পাইছোঁ। কেনেকৈ এই তিনিটা ৰাষ্ট্ৰীয় উদ্যানত আমি কেনেকৈ বাহিৰৰ পৰা পৰ্যটক আনিব পাৰে, ইয়াৰ ক্ষেত্ৰতো এই বড়োলেণ্ড মহোৎসৱত বিস্তৰকৈ আলোচনা কৰা হ'ব। আৰু তাৰোপৰি 2020 চনত যি এটা NEP নিউ এডুকেশ্যন পলিচি, নেশ্যনেল এডুকেশ্যন পলিচি যিটো এটা বনোৱা হ'ল, ইয়াত আমাৰ মাতৃভাষা মাধ্যমে কেনেকৈ আমি জীয়াই থাকিব পাৰোঁ, কেনেকৈ কি চেলেঞ্জ আমি ফেচ কৰিব লাগিব, তাক কেনেকৈ আমি অভাৰকাম কৰিব পাৰে, ইয়াৰ ওপৰতে বিস্তাৰকৈ এটা আলোচনা চক্ৰ আয়োজন কৰা হৈছে। ইয়াত ইউনিয়ন মিনিষ্টাৰ, এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধান তেখেতে চিফ গেষ্ট হিচাপে উপস্থিত থাকিব। আমি ভাবিছোঁ যি এটা আমি মহৎ উদ্দেশ্য লৈ পেলাই বড়োলেণ্ড মহোৎসৱ আমি আয়োজন কৰিছোঁ, নিশ্চয় ইয়াত আমি সাফল্য হ'ম।
আৰু ইয়াত সকলো ৰাইজক দলে বলে আহি পেলাই যোগদান কৰিবৰ কাৰণে আপোনালোকৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ। থেংক ইউ।